মই আহিছোঁ আৰু এটা নতুন ব্লগৰ লগত। যিহেতু মই ডিচেম্বৰৰ পৰা শ্বুটিং কৰা ষ্টাৰ্ট কৰিছোঁ, তো জানুৱাৰীত মই পষ্ট কৰিম। চ' আজি ডিচেম্বৰৰ হ'ল 13 তাৰিখ। আজি ডিচেম্বৰৰ 13 তাৰিখ। বাই দ্য ৱে এইটো মোৰ কাজিন হয়। চ' আজি ডিচেম্বৰৰ 13 তাৰিখ। আজি আমি খানা এখন খাম বুলি ভাবিছোঁ কাজিনছৰ লগত। ফাৰ্ষ্ট ব্লগ। চ' যদি আপোনালোকৰ ভাল লাগে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব একেলগে। তো আহক, মই আগত আপোনালোকক মোৰ ৰুমটো দেখাওঁ। মোৰ ৰুমটো নতুনকৈ ডেক'ৰেট কৰিছিলোঁ, তো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ড্ৰেছিং ৰুমৰ নিচিনা। যোৱাকালি সোণাপুৰৰ পৰাই গছকেইটা অনা হৈছে। এইটো বনচাই বুলি কয়, খুবেই ফেমাছ হয়। সোণাপুৰৰ পৰা আনিছোঁ। যাম আৰু কেইদিনমান দিন পিছত আৰু দুডালমান আনিবৰ কাৰণে। চ' আশা কৰিলোঁ ভাল লাগিছে আপোনালোকৰ। এতিয়া আহক আমি কি বনাওঁ তাকে চাওঁ, যিহেতু আমাৰ চেনেলটো মেইনলি খানাৰ কাৰণে হয়। আহক। তো আমি আজি একদম চিম্পলো নাৰাখোঁ, একদম হাই হেৰিও নাৰাখোঁ। চ' আমি বনাম পোলাও, ভেজ পোলাও। দেন ভেজ পোলাওৰ লগত থাকিব চিকেনটো অলপ আজি বেলেগকৈ বনাম বুলি ভাবিছোঁ। লগত থাকিব চালাড, বেঙেনা ফ্ৰাই আৰু আলু আৰু কেপচিকাম ফ্ৰাই কৰিম অলপ ধুনীয়াকৈ। চ' আহকচোন চাওঁ কি আছে আজি আমাৰ লগত। আমি আলু আৰু কেপচিকাম কাটি থৈ দিছোঁ। আলু আৰু কেপচিকাম কাটি থৈ দিছোঁ ভাজাৰ কাৰণে। এইখিনি মটৰ হয় আপোনাৰ চিকেনৰ কাৰণে, এইখিনি পোলাওৰ কাৰণে কাটিছোঁ আদা আৰু পিঁয়াজ। এইটো স্প্ৰিং অনিয়ন, যোনটো পিঁয়াজ পাত বুলি কয় অসমীয়াত, কাটি আছোঁ। আধা কাটা হৈ গ'ল। ধনিয়া, এইখিনি চিকেনৰ কাৰণে পিঁয়াজ আৰু জলকীয়া। আৰু আমাৰ ইয়াতে আছে গাজৰ আৰু মটৰ পোলাওৰ কাৰণে, বিলাহী ফৰ চিকেন। এইখিনি লং, দালচেনি, ইলাচি বনাইছোঁ বোলে আনিছোঁ মই, আৰু কেনেকৈ বনাম হয়নে নহয়। আৰু বেঙেনা, যোনটো নলবাৰী চাইডে আমি বাংনা বুলি কওঁ। চ' বাংনা বনাম হালধি চালধি দি কিনে। চ' আমি চবৰ লগত ষ্টাৰ্ট কৰিম পোলাওৰ পৰা। আমাৰ লগত আছে চাউল, আদা পেষ্ট, নহৰু নহয়, অনলি আদা, ৰিফাইন, পিঁয়াজ, স্প্ৰিং অনিয়নো আছে অলপমান, চেনি অলপমান, আৰু ভেজিটেবল যিহেতু বিন, গাজৰ, মটৰ আৰু পিঁয়াজ পাত। চ' আমি ষ্টাৰ্ট কৰিম ৰিফাইনৰ পৰা। অভিয়াছলি লাইটটো আমি জ্বলাই লওঁ। চ' পোলাওটো বাৰু আজি মোৰ ছেকেণ্ড টাইম হয়। চ' মই ইমান চিয়'ৰকৈ নকওঁ কেনেকুৱা হ'ব বা কেনেকুৱা নহয়। আশা কৰিছোঁ ভালেই হ'ব। আমি ৰিফাইনখিনি গৰম হোৱাৰ কাৰণে ৰখিম। লগতে আমি দি দিম অলপমান চেনি, কালাৰ অহাৰ কাৰণে, একদম অলপ। চ' এইটো হয় আদা পানী, একদম খাতাৰনাক। তেলখিনি পূৰা গৰম হৈ গৈছে। খালীকৈ ঢাকনটো লগাই দিব লাগিব, নহ'লে ছিটিকি আহিব গাত বহুত বেয়াকৈ। ত' এইটো হয় চিষ্টেমটো। এইটো যদি আপোনালোকে নোৱাৰে তেতিয়াহ'লে কোনোবা জানা মানুহ কৰিব দিব, যিহেতু এইটো বহুতেই ৰিস্কি হৈ যায়। আমি ঢাকনটো এনেকৈ লগাই দিছোঁ যাতে পানী ছিটিকি নাহে আমাৰ গাত। পোলাও বনালে এটা বস্তুৱে বহুত দিগদাৰ, সেইটো হ'ল কি বহুত লৰাব লাগে। কিন্তু বন্ধুসকল, মই যিমানে পোলাও নবনাওঁ, মোৰ মায়ে যেনেকুৱা পোলাও বনায় সেই পোলাওটোৰ লগত কেতিয়াও পাত্তা নাপাওঁ। আমি দিম এতিয়া পিঁয়াজ, পিঁয়াজটো মই হেৰিত কাটি লৈছোঁ, ফুড প্ৰচেছাৰত কাটি লৈছোঁ। আপোনালোকে যদি হাতেৰে কাটে তেতিয়াহ'লে একদম মিহি মিহিকৈ কাটিব লাগিব, তেতিয়াহে আপোনালোকৰ পোলাওটোত মজা আহিব। আমি পিঁয়াজত নিমখ দি কিনে পিঁয়াজখিনি অলপ সময় ভাজি ল'ম। অলপমান ধনিয়া পাউডাৰ দিছোঁ, একদম অলপ। এতিয়া আমি এইটো খালি লগাম, ভালদৰে ভাজি ল'ম। 5 মিনিটৰ কাৰণে ভাজিম। ভাজি কিনে তাৰপিছত আমি ইয়াতে চাউল দি দিম। চ' আমাৰ পিঁয়াজখিনি ভাজিলোঁ আমি 5 মিনিট বৰ ধুনীয়াকৈ। এতিয়া আমি চাউলখিনি এড কৰিম। চাউলত আছে আপোনাৰ লং, দালচেনি, ইলাচি। এতিয়া হ'ব পোলাওৰ মেইন বস্তু ষ্টাৰ্ট, যোনটো হ'ল চাউল ভাজা। এতিয়া আপোনাৰ পোলাওৰ টেষ্ট প্ৰায় একে থাকে, কিন্তু কালাৰ আহে চাউলটো ভাজাৰ পৰা। চাউলটো যদি ভালকৈ ভাজা হয়, পোলাও দেখাত ধুনীয়া হ'ব, ৰঙা হ'ব, কাঢ়া হ'ব। আৰু চাউলটো যদি ভাজা নহয় তেতিয়াহ'লে পোলাওটো বগা হৈ থাকিব, প্ৰায় ভাতৰ নিচিনা। এতিয়া ভাজাটোৰ ওপৰতহে আপোনালোকৰ ডিপেণ্ড কৰিব, নিৰ্ভৰ কৰিব আপোনালোকৰ পোলাওটো কেনেকুৱা হয়। চ'
চ' আমাৰ পোলাওখিনি অলমষ্ট ভাজা হৈ গ'ল। চব্জিখিনি দি কিনে আমি অলপমান ভাজি দিলোঁ। এতিয়া আমি ইয়াতে দিম পানী। কালাৰটো খুবেই ধুনীয়া হৈছে। এতিয়া আমি ইয়াতে পানী ঢালি দিম ধুনীয়াকৈ। এতিয়া তলত লাগি থকাখিনি আমি ঘঁহি কিনে উঠাই দিম। আমাৰ তলত লগাখিনি উঠি গ'ল ধুনীয়াকৈ। আমি ভাত বনালে ভাতৰ জোখত যেনেকৈ পানী দিওঁ ঠিক তেনেকৈ পোলাওটো সেনেকৈ পানী দিয়া হ'ব আমাৰ। বঢ়িয়া। আমি মোটামুটি 1 কিলোতকৈ অলপমান কম আছে চাউল, তো আমি 1 ইঞ্চি পানী দিছোঁ আৰু আমি ঢাকনখন লগাই দিম এতিয়া। তো মই ইণ্ট্ৰডিউচ কৰি দিওঁ আপোনাৰ লগত আজি আমাৰ গেষ্ট কোন হয়। ই বাৰু গেষ্ট নহয়, আমি ঘৰতে বহি থৈছোঁ ইয়াক। এইটো হ'ল মোৰ কাজিন লিঅ'। মোৰ ইনষ্টা পেজ যদি কোনোবাই ফ'ল' কৰে চিনি পাবই। দিছ ইজ লিঅ' মাই চেল্ফ ফ্ৰম ইনষ্টাগ্ৰাম। এই ফোনটো পাতি অলপ চাই এইফালে। হাই হেল্ল' কওঁ। এইটো হ'ল লিঅ' দাদা, জিন্তু দা। এইটো লিঅ' দাৰ জিন্তু দাৰ বেষ্ট ফ্ৰেণ্ড হেৰি বিশ্বৰা। আৰু এইটো লিঅ'ৰ মামা, মানে মোৰো মামা, মনু মামা। আৰু এইটো চবে চিনি পায়ে, লিঅ'। আমি বনাইছোঁ বেঙেনা ফ্ৰাই, পোলাও, আলু আৰু কেপচিকাম। এইটো চল্লিছটানি চিকেন বুলি কয়, যোনটো ৰেচিপি মই বহুত জল্দি দিম ইউটিউবত। লগত আচাৰ আছে আৰু চালাড। কি লাগে আৰু ভোট জলকীয়া কি লাগে আৰু। তো এতিয়া খাম আমি, খাই উঠি বিদায় দিম চবকে। তো আমাৰ খানা পিনা হৈ গ'ল ধুনীয়াকৈ। এতিয়া ইহঁত চবে যাব ওলাইছে। লিঅ'ৰ কালি এডমিশ্যনৰ কাম আছে, মামাহঁতৰো ঘৰ যাব লগা আছে এতিয়া। তো চবেই এতিয়া ঘৰ যাব। ভিডিঅ'টো বহুত জল্দি এডিট কৰি কিনে আপলোড কৰিম। বাকী তেওঁলোকৰ খানা খাই কিনে লাগিল পিছে? একদম মজা, ঠিকেই আছে পূৰা। চুপাৰ। চ' ৰেচিপি বহুত জল্দি আপলোড কৰিম। আৰু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু কমেণ্ট। শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব সকলোৱে। মস্তি খানা বনাই এবাৰ চাব খালি। এবাৰ খাব পাৰিম। আৰু ইয়াৰ খানাৰ ৰেচিপিটো এবাৰ খালি চাব, তাৰপাছত ক'ব। তাৰপাছত আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰিব। ডেফিনেটলি মস্তি লাগিব, আপোনালোকে চাব। খাব পাৰিম দিয়ক, ঠিক আছে দে, বাই বাই। লগ পাম আকৌ বহুত জল্দি। গুড নাইট সকলোকে। দিয়া বাই বাই, গুড নাইট।